খৰিখনত তেল চাল খানি ল'ব নোৱাৰা সদায় মানে ময়ে তা খান দিব লাগে তোমাক গা ধুবাটো তুমি নিজে হৈ তেল খানি খানিব পাৰা এইখিনি মৰমৰ কাৰণে আকৌ ঘৰত আহে মানুহ কিহৰ কাৰণে আহে নকয় গাইছ মই জোতাযোৰ ময়ে পিন্ধি দিব লাগিব তেলখিনি ময়ে খানি দিব লাগিব এইগিলা কৈ থাকে আৰু নিজৰ হাজবেণ্ডৰ ভৰিত তেল খান দিলে ভৰিখন চুলি যি ইমান ফকত নহয় নিজৰ হাজবেণ্ডৰ ভৰিখন চোৱা মানে নিজৰ কাৰণে ভাল নহয় মানে গাইছ কি হ'ল এই যাৱাৰ টাইমত আৰু আহাৰ টাইমত এইখিনি মৰম দেখাৱে তাৰপিছত আৰু নাই তাৰমানে এইখিনি মনত থাকিবৰ কাৰণে দেখায় আৰু তাৰপিছত আৰু নাই এই যিমান যি গ'লো এই কিন্তু গুণটো কিন্তু মোৰ মায়ে শিকাইছি তেল সানি দিয়া কিবা সানি দিয়া আগতে কিন্তু এইগিলা নাজানিছিল সঁচাই কিন্তু এইখিনি জ্ঞান মানে মায়ে এওক বঢ়িয়াকৈ বুজাই দে বুজিয়ে দিছি আৰু মই সানি গৈছোঁ মইতো নাখানাকৈ থাকিব পাৰিলোঁ মই সানিছোঁ দেখছেন নাই সেইটোৱেতো দিছোঁ দে বেছি বগোৱাবি ধুনীয়া বকি থাকা দেখোন খালি বকা